অনিৰুদ্ধ তুমি আকৌ এবাৰ জনম লোৱা ও আমাৰ গুৰু অনিৰুদ্ধ তুমি আকৌ এবাৰ জনম লোৱা কত জনমৰ সাধনাৰ ফলত লভিলো তোমাৰ জ্ঞান মহামন্ত্ৰ তোমাৰ বিনে নাই গত্যন্ত্ৰ তোমাৰ বিনে নাই গত্যন্ত্ৰ তোমাক জনাও প্ৰণাম তোমাক জনাও প্ৰণাম তোমাক জনাও প্ৰণাম মাধৱে দিলে বিশুদ্ধ ধৰ্ম উপালে ললে ক্ষীৰ পাতি গুৰু অনিৰুদ্ধই জ্ঞানৰ পুখুৰী খান্দি সত্ৰ পাতিলে নাহৰাতি সত্ৰ পাতিলে নাহৰাতি নামঘৰ সাজিলে শাস্ত্ৰ লিখিলে পাতিলে নামৰে ভকত সকলে শৰণ ভজন ললে নাই কোনো জাত পাত নাই কোনো জাত পাত ও আমাৰ গুৰু অনিৰুদ্ধ তুমি আকৌ এবাৰ জনম লোৱা তুমি আকৌ এবাৰ জনম লোৱা নিত্য ভকতৰ মধুময় চন্দেৰে ভাগৱতৰ তত্ত্ব মৃদংগৰ তালে তালে এই আমিনো কি জনাম আমি তেওঁ জনামতে আমাৰ ইয়াত 7 ধাপ আছিলে তেওঁ আপোনাৰ 7 ধাপৰ ভিতৰতে আপোনাৰ যেতিয়া মান আহিছিলে মানৰ দিনতে তেওঁ ইয়াত আপোনাৰ বৈকুণ্ঠ প্ৰাণ হৈছিলে সুখ হৈলে তেওঁ এই 7 ধাপৰ ভিতৰতে আৰু এই আপোনাৰ 5-6 জোপা নাহৰ গছ ৰুই তেওঁ ইয়াত সত্ৰ স্থাপিত কৰিছিলে আপোনাৰ 1500 শকত আপোনাৰ বিশেষ তেওঁ যদুমণিও তেওঁ সত্ৰ আছে সমাধি আছে।